কবইছে নবইছে কি হলো এখন ঘৰ চিনি পাইছে চা খাতনীয় ঘৰ এখন ঘৰ সেইখন ঘৰ যিখন ঘৰ আজি এখন ঘৰ চা কি এখনে সেইখন ঘৰ বুলি কৈ আছে মানে এখন ঘৰ নাছে এখন বেছি থানাহে হৈ গৈছে মানে থানাত যিমান পুহ পুলিচ আছে সবেই ইয়াত আজিকালি ভিৰ মাৰিছে পুহ পুলিচ মানে মতা পুলিচৰ কথা কৈছো পপকন চাহ বত্তা চাহ কমল থানাত বেছি সময় নাছে ইয়াতে কিয় এই যে নেহা যে পিলিঙা ছোৱালীজনী আপোনালৈ যে চাইছিলো যে কি কলি তই নহয় মানে বাইগুণ্ডুচি ভনীয়েক যে ইয়াতে থাকে চব পুলিচে তাইক চাবলৈ ইয়াত ভিৰ মাৰে চা হোৱাট হয় চা হোৱাট হাতেৰা চা আহক চা ঐ চা এয়া চাওক জংঘল চাওক গছৰ ওপৰত বহুত জংঘল হৈছে কিমান জংঘল হৈছে ভলু পানী চাওক কলা হৈ গৈছে কালাটো চাওক এতিয়া মোক সোধক কি কমলে এইকেইদিন কি কৰিছে মোক সোধক কিনো সুধিম গমটো পাইছোৱে আপোনাৰ পৰা বহুত কথা লুকুৱাইছে এতিয়া মই আপোনাক চব কথা জনাই আছো স্যার আহি পালে এই জাত দুটা পাইছোহি এতিয়া দুটা বাধ্য বজাম চা আমাৰ হওক কমল অকণমান সময়লৈ ভিতৰলৈ আহিবাচোন ভিতৰত লগ পাম কথা আছে হৰি আও ৰাম সিদ্ধাৰ্থ শৰ্মা মোৰ নাম আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সেই ঘণ্টাটো বজাবলৈ নাপাহৰিব এই মজা এইটো মানে হাতলেমটো আজি আৰু ছাৰৰ লগত আহি গ'ল ছাৰ আহি গ'ল ৰেডি হোৱা ছাৰ স্যার আপনার হাতত কি হইছে নাই সৰুকৈ অলপ দুখ পালো স্যার ওয়েলকাম স্যার এইবিলাক কিয় স্যার আপনি থানাত যে ইমান দিনৰ মূৰত আইছে আদৰণি জানাইছো কি হলে কি হল কিয় দাঁত চেলাই আছ কিয় দাঁত চেলাই আছ গামোচা পিন্ধোৱা পিছৰ দৃশ্যটো মনত পৰি আছে কি পিছৰ দৃশ্য ফালনৰ দৃশ্য কথা কৈ আছো কি ফালনৰ দৃশ্য লাহে লাহে চব গম পাইছে একদম ধুনীয়া পিতাই মোক চা আমাৰ হওক লগ পাই আছো একে ফালনৰ জেগাতে লগ পাইছে रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ ওই কি কথা হৈ গলো তাকে চা এখন ল'ব চা কি এখন মানে মই যা পুলিচে কণ্টিবিলেন দিছে চব ইয়াতে আছে আৰু ক'তা ইয়াত দেখোন একোৱে লিখা নাই তাকে মই ভাবিছো যে আপুনি লিখি যাব আৰু এতিয়া মাতো কাক এটা তাকে পুলিচ মুখা মাতো বোলো পপকন চাহ আহিব লাগে পপকন চাহ হাজি হওক এবাৰটো হাজি হওক কিয় চিঞৰি আছানো ই চাহ মই ইমান মাতিছো এবাৰো নামাতিছে কি আছো এবাৰটো মুখখন
ৰাম কিয় চিঞৰি আছা ইমান পইচা মই এতিয়া আবাৰ আৰু নিশ্চয় হা কিন্তু মই পপকৰ্ণ চাই নিজে মাতি লৈ আহিছোঁ আপুনি বিচাৰটো ভালকৈ ক'বচোন চা এই পপকৰ্ণ চাই আপোনাৰ যে মই মাতি আছোঁ তই কাক আঙুলি দেখুৱাই কথা কৈছ পইচা এতিয়া চাব হা আপোনাৰ যে মাতি আছোঁ আপুনি আহকচোন এবাৰ এই ৰ না ধেমালি কৰি নাথাকো এবাৰ আহকচোন এই হাতত ধৰি ফটমি কৰি নাথাকিবি পিতাই তেতিয়াহ'লে ভৰি ধৰি কৈছে কিয় পেংলাই কৰি আছে এই আচাই চাই কিন্তু ফালন দিবলৈ মাতি আছে তুই যে অথনিৰ পৰা ফালন ফালন কৰি আছা কি ফালন এই আপোনালোকৰ বৈদ্য ফালিছে মোৰ বেয়াহে লাগিছে কিয় এইষা আকৌ কি কথা কৈছে এইজনলৈ মোৰ বেছিহে বেয়া লাগিছে কিয় নতুনকে চাকৰি জম মাৰিছে আহিয়ে যে ফালনটো খাইছে মই কৈছো এজনক চাই মান কৰিব আপুনি আহকচোন মই নিজে যাম ৰ মই কিন্তু বাৰে বাৰে আহি থাকিবলৈ নাছে মই কিন্তু নামহে মাতি যাম আৰু তুই যাবি না ঐ চেন ই কি কৈ গ'লো জানো বৰুৱা ছাৰ এইকেইদিন থানাৰ কাম কাজবিলাক কেনেকুৱা চলিছে ভাল ছাৰ ভালে চলি আছে আৰু বৰ ধুনীয়া চলি আছে চাহ চাহ ঘৰত কি ছাৰৰ ঘৰত থানা কাম কাজ